हेलो एवरीवन की खबर आपलोकर आशा करूँ आपलोकर खबर निश्चय ভাল एंड वेलकम बैक टू आवर यूट्यूब चैनल। सो बंधु बान्धवीসকল আপোনালোকে হয়তো গম পাইছে আমি এফালে যাবলৈ ওলাইছোঁ মানে মোৰ হাজবেণ্ড মই মা আৰু ভাইটি আমি গোটেইকেইটা গৈ আছোঁ। বৰ্তমান আমি যিখন ঠাইলৈ গৈ আছোঁ সেইখন ঠাই আপোনালোকে হয়তো জানে যে যোৰহাট জিলাৰ কলিয়াপানীৰ অঞ্চলৰ G4 মহাসত্ৰৰ অন্যতম এখন সত্ৰ যাক কোৱা হয় মহা আউনীআটী সত্ৰ। গতিকে আমি আজি সেই ঠাইলৈ গৈ আছোঁ আৰু আপোনালোকক সকলোবোৰ দেখাই যাম আৰু সকলোবোৰ মই পাৰিলে কৈও যাম। সো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আমি বৰ্তমান টিয়ক পালোহি আৰু কলিয়াপানী পাবলৈ বেছি সময় নাই। হোৱা আগে আগে মা আৰু ভাইটি বাইকত আৰু তেওঁলোকৰ পিছে পিছে মই আৰু মোৰ হাজবেণ্ড। সো এয়াই টিয়কৰ টাউন আৰু টাউন বুলিয়ে ক'ব পাৰি আৰু টিয়কৰ আৰু আমি বেছি সময় নাই কলিয়াপানী পামগৈ এতিয়া। হোৱা দেখিছেনে আপোনালোকে মোৰ মোৰ ৰাইট চাইডে যিখন গেট আছে সেইখন গেট হৈছে মহা আউনীআটী সত্ৰৰ গেট। এয়া আমি গেটৰ ভিতৰত বৰ্তমান প্ৰৱেশ কৰিছোঁ আৰু ৰাস্তাটো যে ইমান বেয়া নহয়। প্ৰথম সোমাই অহা ৰাস্তাটো বৰষুণ দিয়াৰ বাবে একচুৱেলি বেয়া আৰু এতিয়া আমি গৈ আছোঁ। কেতিয়াবা সঁচাকৈ অকণমান ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াব লাগে নিজকে মানে ভগৱানৰ ওচৰত যাবলৈ। তাতে আমি গৈছোঁ ভাদ মাহত আউনীআটী সত্ৰলৈ। হয়তো মানুহ অলপ বেছি থাকিবও পাৰে, মই আপোনালোকক সকলোবোৰ দেখাই যাম আৰু চাওকচোন ইমান ভাল লাগে এনেকৈ গৈ। তাতে মোৰ মা ভাইটি আৰু মোৰ হাজবেণ্ড আৰু আমি চাৰিওটাই মানে বহুত ফূৰ্তিও কৰিছোঁ বাৰু দেই, নোকোৱা নহয়। আৰু এতিয়া আমি পাইছোঁহি এয়া চাওক কলিয়াপানীৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয় আৰু ৰাস্তাটোৰ চাৰিওকাষে বিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প এলেকা। তাৰ মাজে মাজে আমিবোৰ গৈ আছোঁ, দেখিছে আপোনালোকে হয়তো নিশ্চয়। আৰু আপোনালোকক এটা বস্তু দেখুৱাম মই, যিটো গছ হয়তো আপোনালোকে দেখা নাই। হোৱা দেখিছে নহয়, সেয়া হৈছে ড্ৰেগন ফ্ৰুইট বুলি কয়, যিটো আমাৰ বজাৰবিলাকত সাধাৰণতে ওলাই থাকে আৰু কম সংখ্যকে ওলায়, বেছিভাগ নোলায়। সেইটো কিন্তু বস্তুটো খাবলৈ বহুত ভাল। ইয়াৰ কৃষি বিজ্ঞান কেন্দ্ৰত তাত এইটো থৈছে। সো আমি বেছি সময় নাই, এতিয়া আমি পামগৈ, মানে বেছি সময় নাই আৰু পামগৈ এতিয়া। এয়া আমি বৰ্তমান আউনীআটী সত্ৰৰ এলেকাত সোমাইছোঁহি। এয়া চাওক চাৰিওকাষে ৱালত মহৎ লোকৰ বাণী কিছুমান লিখি থৈ দিছে। এতিয়া বলকচোন আমি এতিয়া সত্ৰৰ ভিতৰত প্ৰৱেশ কৰোঁ। আৰু এইখনেই হ'ল শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মেইন গেটখন। প্ৰথমতে আমি মা আৰু ভাইটিক সোমাবলৈ দিছোঁ আৰু নেক্সট আমি গৈ আছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ কৰি নাচাব, স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব, তেতিয়া গম পাব সত্ৰৰ ভিতৰত আচলতে কি কি আছে। এতিয়া আমি সত্ৰৰ ভিতৰত সোমালোঁ। হোৱা ভাইটি আৰু মোৰ হাজবেণ্ড আগে আগে গৈ আছে আৰু সঁচাকৈ সত্ৰৰ ভিতৰত সোমোৱাৰ লগে লগে মনটো ইমান ভাল লাগিছে নহয়, কি ক'ম আপোনালোকক। তাতে ইয়াৰ পৰিৱেশটো বহুত ভাল, ঠাণ্ডা পৰিৱেশ। আৰু মোৰ লগত মা আহি আছে, মায়ে ধূপ চাকি কিনিলে, কিনি পিনে এতিয়া আমি চাকি জ্বলাই মানে আপোনালোকক বাকীখিনিবোৰ দেখাই গৈ থাকিম। এয়া চাওক ইমান ধুনীয়াকৈ বনাই থৈছে, কেনেকৈ পানীবোৰ চাৰিওফালে পৰি আছে। সঁচাকৈ বহুত ধুনীয়াকৈ বনাই থৈ দিছে, মানে বহুত ধুনীয়াকৈ সজাই থৈ দিছে বস্তুবিলাক। ৰাতি বেছি ভাল লাগে, যেতিয়া লাইটৰ পোহৰত পানীবোৰ পৰে তেতিয়া চাবলৈ বেছি ভাল হয়। এয়া চাওক ইমান মুকলি জেগাবিলাক আৰু মানে সেউজীয়াৰ মাজে মাজে বুলিয়ে ক'ব লাগিব। গছ গছনি ইমান ধুনীয়াকৈ আছে। ফাইনেলি আমি ধূপ চাকি জ্বলালোঁ, জ্বলোৱাৰ হৈ গ'ল আমাৰ ধূপ চাকি। আৰু চব মানুহ আহি আছে পূৰা, কিয়নো ভাদ মাহততো মানুহ হ'বই আৰু তাতে সত্ৰ বুলি ক'লে মানুহবোৰ আহেই। কিছুমানেতো নাই দেখা সত্ৰ, সেইবাবে মানুহবোৰ আহিছে। এয়া ভাইটি আৰু মই কিবা কথা পাতি আছিলোঁ, তেনেতে হাজবেণ্ডে ভিডিঅ' কৰি আছিল। আৰু সঁচাকৈ সত্ৰৰ ভিতৰত সোমোৱাৰ লগে লগে যে মন চনবোৰ ইমান ভাল লাগিছে নহয়, মানে ভক্তিভাৱটো বেছিকৈ আহিছে। এয়া চাওক মানুহ ইমান হৈছে, বাপৰে বা, মই এনেকৈ সত্ৰত মানুহ হোৱা মই এদিনো দেখা নাই। কিন্তু একচুৱেলি দেওবাৰ কাৰণে হ'ব পাৰে চাগে, কিন্তু
ইয়াত এটা বস্তু দেখি বেছি ভাল লাগিছে যে সৰু ল'ৰাবোৰেও নাম লৈছে, ডাঙৰসকল ওচৰতে থকাৰ স্বত্তেও তেওঁলোকেহে নাম লৈছে। সঁচাকৈ আপোনালোকে হয়তো শুনিছেই মোৰ ইয়াতে, চাওকচোন ইমান ধুনীয়াকৈ লৈছে। আৰু এয়া সত্ৰৰ দুৱাৰদলিৰ কাষতে আছে জীৱনৰ সাৰ বাণী। এইখিনি আপোনালোকে এবাৰ পঢ়িলে মনটো ভাল লাগিব আৰু বহুত কথা জানিব। আৰু এতিয়া আমি সত্ৰৰ চাইডে গৈ আছোঁ। এয়া চাওক তামোল গছ ইমান ধুনীয়াকৈ থৈছে, বহুত পৰিষ্কাৰকৈ থৈছে বস্তুবোৰ। আৰু এয়া ভিতৰৰ চাইডেতো আপোনালোকক মই দেখাইছিলোঁৱেই, মানে বহুত মানুহ বহি আছে। আৰু আমি এনেই চাইডে অলপ ঘূৰি ফুৰিছোঁ, মানে চাওঁচোন কি আছে আপোনালোকক দেখাবলগীয়া, সকলোবোৰ মই দেখাই গৈ আছোঁ। এয়া চাওক আপোনালোকে, এয়া সত্ৰৰ ৱালত ধুনীয়াকৈ খোদিত কৰি থৈছে। ইমান ধুনীয়াকৈ কৰিছে যে একদম দেখি বহুত ভাল লাগিছে। 1 নম্বৰখন থৈছে বৈকুণ্ঠ প্ৰয়াণ, আৰু নেক্সট 2 নম্বৰখন দেখিছে আপোনালোকে হয়তো, আৰু দেখি চিনিয়ে পাইছে, আপোনালোকে ওচৰত নাচালেও হয়, হ'লেও মই দেখাই দিছোঁ। ইয়াত লিখা আছে যে সমুদ্ৰ মন্থন বুলি লিখা আছে। এয়া চাওক, এয়া ছাইডত দেখিছে নহয়, যেতিয়া মানে সমুদ্ৰ মন্থন কৰিছিলে এয়া মানে লিখা আছে, সমুদ্ৰ মন্থন বুলি লিখা আছে। আৰু নেক্সটটো লিখা আছে নিসিংহ মুৰাৰী, যিটো আপোনালোকে ভাওনা চাই নিসিংহ মুৰাৰী সেয়া লিখা আছে। আৰু এয়া আমি লাহে সত্ৰৰ ছাইডত আমি গৈ আছোঁ এজন গোঁসাইৰ ওচৰলৈ, মানে এজন পূজাৰী আছে, তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেওঁৰ পৰা আশীষ বিচাৰি আমি তেওঁক পাবলৈ গৈ আছোঁ। এয়া হৈছে আমাৰ আউনীআটী সত্ৰৰ বাহিৰৰ পৰিৱেশ, মানে বাহিৰত থকা দোকান পোহাৰবিলাক, য'ত আপোনালোকে চাকি ধূপ সকলোবোৰ পাব। এয়া চাওক, এয়া মই অলপ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। আৰু মানুহ দেখিছে নহয়, অহা যোৱা কৰি আছে, মানে ভাদ মাহত সকলোবোৰ নামঘৰতে মানুহ হয়ে। আৰু এয়াই আৰু আপোনালোকে চাই থাকক। আৰু আপোনালোকক মই হয়তো সকলোবোৰ দেখাব পৰা নাই, কিন্তু হ'লেও মই আপোনালোকক কিছু অংশ দেখাই গৈছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি অল মাৰি দিব, যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'ৰ আপডেটবিলাক আগতীয়াকৈ পায়। ধন্যবাদ।